Kunsin mo luburog supam na malado. Dog laga apa yang takama. Aray sampai. Kunsin. Murug yang mana bilang kamna lupa lagi. Saya tulon keluarga aku. Siapa kok kiap punya murug setia? আহিয়ে খুব ভাল লাগি গৈছে এক সুন্দৰ পৰিৱেশ মই অত্যন্ত আনন্দিত হৈছোঁ মই পোনপ্ৰথমে আমাক নিমন্ত্ৰণৰ বাবে উদ্যোক্তাসকলক আপোনালোকৰ সৈতে মুখামুখি হোৱাৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ মঞ্চত উপবিষ্ট TMPKৰ প্ৰেচিডেণ্ট ৰাজকুমাৰ মৰাং ডাঙৰীয়া সেক্রেটারি তিলক দলে ডাঙৰীয়া প্রেসিডেন্ট COC MYF একলব্য গাম ডাঙৰীয়া আৰু আমাৰ এইভাবে মাননীয় মুখ্যমন্ত্রী মহাবীর নাথে বৰফুকনৰ 400 দিল্লীত পাতিলে যদি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অংশ ল'লে মাননীয় গৃহমন্ত্ৰীয়ে অংশ ল'লে কেন্দ্ৰীয় ভাষা কৃষ্টি সংস্কৃতি সেইসকলৰ লগতো আমি সমন্বয় ৰক্ষা কৰি কিদৰে আমি আমাৰ সমাজখনক আগুৱাই নিব পাৰোঁ আমি চেষ্টা কৰিব লাগে বা বিভিন্ন ঠাইত এটা জাতি বা জনগোষ্ঠী নাই বিভিন্ন জাতি জনগোষ্ঠী আৰু সেই জাতি জনগোষ্ঠীসমূহেও নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে সংগ্ৰাম কৰে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ সম্ভৱ কৰি তুলিব বিচাৰিছে আৰু ইয়াক সম্ভৱ কৰি তুলিবলৈ হ'লে অসমত বসবাস কৰা প্ৰতিটো জাতিৰ জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগিব প্ৰতিটো পৰিয়ালৰ উন্নয়ন হ'ব লাগিব সকলো শ্ৰেণীৰ জনসাধাৰণ সমানে আগুৱাই গ'লেহে আমি নিশ্চিতভাৱে সেই লক্ষ্যত উপনীত হ'ব পাৰিম আমি আমাৰ কৰ্মসংস্কৃতি বৃদ্ধি কৰিব লাগিব বেছিকৈ কাম কৰিব লাগিব আমি যি স্থানতে নাথাকোঁ কিয় যি নকৰোঁ কিয় আমি খুব পৰিকল্পিতভাৱে যদি আমি কাম কৰোঁ আমি যদি অধিক পৰিশ্ৰম কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি আগবাঢ়িম য'ত দৈনন্দিন 400 গাহৰিৰ প্ৰয়োজন প্ৰচেছিং কৰিবৰ কাৰণে আমি সেইটো আৰম্ভ কৰিব বিচাৰিছোঁ সেইটো আৰম্ভ কৰিবলৈ গ'লে ডেইলি আমাক প্ৰত্যেক ঠাইৰ পৰা গাহৰিৰ প্ৰয়োজন ইয়াৰ উপৰিও ইয়াত ভাল ধান খেতি হয় এতিয়া বহুত টেলেণ্ট আছে অকল ক্ষেত্ৰতে বহুত টেলেণ্ট মই দেখা পাওঁ আৰু সকলো দিশৰ পৰা খালি रिश्तेदार सब गया तो कैसे धोनी साहब का साइड TMPK কি কৰিব লাগে এটা ছাত্ৰ ছাত্ৰীৰ লগত জড়িত বিশেষভাৱে সংগঠন হিচাপে মই ভাবোঁ ছাত্ৰ ছাত্ৰী সকলো ঠাই ছাত্ৰ ছাত্ৰী শিক্ষা দীক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিব লাগে অত্যাধিক গুৰুত্ব আৰোপ কৰিব লাগে কাৰণ শিক্ষা দিলেহে আমি ভাল শিক্ষা পালেহে সৰুতে আমি ভালদৰে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম বাকী অন্যান্য যিবিলাক সমস্যা আছে জনগোষ্ঠীৰ যে সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে সকলো কেইটা জাতীয় সংগঠনৰ মাজত মিল ভাৱ থাকিব লাগিব সমন্বয়ৰ মাজেৰে আগবাঢ়িব লাগিব আজি বানেকেবাং বহুত পুৰণি